গুড মৰ্নিং বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভাল। আশা ৰাখিছোঁ সকলোৱে ভালে কুশলে আছে আৰু ভালে কুশলে থকাটোৱে বিচাৰোঁ। ময়ো বৰ্তমান ভগৱানৰ আশীৰ্বাদত ভালে কুশলে আছোঁ আৰু আজি বহুদিনৰ মূৰত ভিডিঅ'টো আৰম্ভ কৰিলোঁ। আজি বনাম বুলি ভাবিছোঁ কঁঠালৰ তৰকাৰী আৰু কেনেকৈ বনাওঁ, কিদৰে বনাওঁ সকলোখিনি দেখুৱাম। গতিকে মোৰ ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। কঁঠালৰ তৰকাৰী বনাবৰ বাবে মই কঁঠালখিনি এনেদৰে সৰু সৰুকৈ কাটি লৈছোঁ। দুটা মিডিয়াম চাইজৰ আলু কাটি দিছোঁ আৰু এতিয়া মই কেৰাহীখনত পানী অলপমান দি তাতে 1 চামুচ নিমখ দি এনেদৰে অকণমান কঁঠাল আৰু আলুখিনি উতলাই ল'ম। যিহেতু কঁঠালৰ পৰা এটা নীলা নীলা ৰঙৰ পানী ওলায়, সেই পানীটো উলিয়াই পেলাই দিম উতল অহাৰ পিছত। আৰু এইপিনে লৈছোঁ আদা নহৰু আৰু কেঁচা জলকীয়াৰ পেষ্ট। আপোনালোকে জলকীয়াটো নিজৰ সোৱাদ অনুসৰি দিব পাৰে। আৰু ইয়াত লৈছোঁ লং, ইলাচি, ডালচেনি আৰু কেইটামান গোলমৰিচ। এইপিনে লৈছোঁ দুটা মিডিয়াম চাইজৰ পিঁয়াজ। ইয়াকে মছলা আৰু আদা নহৰুখিনি এনেদৰে ভাজি ল'লোঁ। এতিয়া ইয়াত দি দিম আলু আৰু কঁঠালখিনি দি দিলোঁ। কঁঠালখিনি এনেদৰে ধুনীয়াকৈ ভাজি লৈ হোৱাৰ পিছত এতিয়া ইয়াত দি দিম গৰম পানী। এয়া গৰম পানী কৰিছোঁ আৰু এনেকৈ গৰম পানী দি দিম। দি দিলোঁ। যিহেতু চব্জিখন থপথপীয়া কৰিম সেইকাৰণে পানী অকণমানে দিছোঁ। এতিয়া উতল আহিবলৈ দিম। 10 মিনিটমান পাছত ঢাকনিখন গুচাই লৈ অকণমান এনেদৰে লৰচৰ কৰি দিলোঁ। পানীখিনি আকৌ অকণমান ইয়াতকৈ শুহি যাব লাগিব, কমি যাব লাগিব। এনেদৰে কঁঠালৰ তৰকাৰী বনাই খাবচোন। এনেদৰে কঁঠালৰ তৰকাৰী বনাই খালে মাংসই খাব নালাগে, কি ধুনীয়া একেবাৰে মাংসৰ দৰে হৈ যায় তৰকাৰীখিনি আৰু খাবলৈ খুব সোৱাদ আৰু টেষ্টি হয়। এতিয়া ইয়াত ঢাকনিখন আৰু দি দিম। এয়া দি দিলোঁ। এয়া মোৰ কঁঠালৰ তৰকাৰী হৈ গ'ল। এনেকুৱা ধুনীয়া পানীখিনি শুহি থপথপীয়া হৈ গ'ল। আৰু শেষত এতিয়া দি দিছোঁ অকণমান মই ধনিয়া পাত। আৰু এতিয়া জুইৰ ফ্লেমটো বন্ধ কৰি দিম। আপোনালোকে যেতিয়া কঁঠালটো কাটিব, কঁঠালটো কটাৰ আগতে হাতখনত ধুনীয়াকৈ অকণমান মিঠাতেল লগাই ল'ব। মিঠাতেল লগাই ল'লে কঁঠালৰ এঠা অলপো নালাগে আৰু তেনেদৰে ধুনীয়াকৈ কাটি ল'ব পাৰিব। আৰু মোৰ ভিডিঅ'টো যদি চাই ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব নিশ্চয় কৰিব। আজিলৈ ইমানতে শেষ কৰিলোঁ। বাই বাই।